আৰু ফাইনেলি ঋষি ইণ্ডিয়াৰ জৰিয়তে যাম যোৰহাটলৈ আৰু অলৰেডি চিট বুক কৰা হৈছে তো যোৰহাট যাম এতিয়া পুৰা ভিৰ আৰু খাই আছোঁ ৰুটি জখলা বন্ধ পাইছোঁ আৰু কিছু সময় পিছত পাম যোৰহাট আৰু এতিয়া যোৰহাট পালোঁ যোৰহাট পোৱাৰ পিছত অটো উঠিছোঁ আৰু গৈ আছোঁ এতিয়া যোৰহাট আহি পালোঁ 1:30 বজাত পালোঁ আৰু উঠিছিলোঁ গুৱাহাটীৰ খানাপাৰা 7টা বজাত আৰু যোৰহাট পোৱাৰ পিছত এতিয়া গৈ আছোঁ বৰুৱা চাৰিআলি আৰু বৰুৱা চাৰিআলিৰ পিছত যাম আমি ৰৰৈয়া ন ৰৰৈয়া আৰু এতিয়া আমি এই মেজিকখনত উঠি পেলাই যাম আৰু ফাইনেলি গেছ আহি পালোঁ আৰু এতিয়া ওপৰলৈ গৈ আছোঁ বাপৰে বহুত ওপৰ নেকি তো ইয়াতে মানে নৱজ্যোতিৰ বায়েক থাকে CRPF কেম্পৰ ওচৰত তাৰ ধুনীয়াকৈ চাকৰি কৰে গতিকে এতিয়া গৈ আছোঁ ফ্ৰেছ হৈ ল'ম ফ্ৰেছ হৈ লৈ পেলাই ঘূৰিম আৰু চাই থাকিব আচ্ছা ই ডাঙৰ হ'ল দেখোন তো গাইজ আহি পালোঁ ইয়াতে আৰু আহি পাই বেড নিউজটো আপোনালোকক দি দিওঁ মানে মোৰ বেড নিউজ মানে কি এইখন যে এইখন চলি আছে আৰু এইখন ফেন মানে বেয়া এইখন বোলে বেয়া এই ফেনখন বোলে বেয়া মানে ইয়াতে থাকিম বুলি ভাবিছোঁ মই ইয়াতে থাকিম আৰু উপায় নাই তো 1 নম্বৰ এণ্ড 2 নম্বৰ আৰু মই 3 নম্বৰ আৰু 4 নম্বৰ আছে আৰু মই এনেকৈ যে কৈ আছোঁ যোৰহাটৰ পৰা অৰ্থাৎ যোৰহাটৰ এই বিশেষ ঘৰটোৰ পৰা এতিয়া তললৈ গৈ আছোঁ আৰু এইবাৰ দেখুৱাব কি দেখাবি চাহ বাগিচা য়েছ পোষ্টা মানে এই কোনোবা এটা বিৰিনা নামৰ ছোৱালীৰ প্ৰেমত পৰিছে বাবা তো এতিয়া আমি গৈ আছোঁ এনেকুৱাকৈ আৰু ইয়াতে ওচৰত চাহ বাগিচা আছে চাহ বাগিচা চাবলৈ যাম আৰু সেইটো হেৰি তো এনেকৈ গৈ আছোঁ আমি আৰু আহি আছে আৰু এই গাড়ীখন মন নহয় দেই এইখনো মন নহয় এইটো ঘৰটো মন নহয় আৰু এই যোৰহাটখনো মন নহয় কিন্তু আমি এনেকৈ গৈ আছোঁ এয়া যোৰহাটৰ পৰিৱেশ যোৰহাটৰ এইখিনি ৰৰৈয়া বুলি কয় এইখিনি কয় ৰৰৈয়া না কি কয় আই ডোন্ট নো ৰৰৈয়া কয় আমি এতিয়া অকণমান খোজকাঢ়ি পাম নে নাপাম খোজকাঢ়ি পাম তো খোজকাঢ়িয়ে পাম আমি চাহ বাগিচা চাবলৈ যাওঁ আৰু বিহু আৰু আহি পালোঁ চাহ বাগিচাত ইহঁতক দুটামান ফটো উঠাই লওঁ চাহ বাগিচা এয়া চাওক ধুনীয়াকৈ পুৰা মজা আৰু এটা বিহুতৰো দেখা পালোঁ তো আজি বিহু আছে কিন্তু ক'ত আছে ঠাই চিনি নাপাওঁ বিচাৰিব লাগিব ক'ত বিহু আছে এয়া চাওক চাহ বাগিচাৰ মাজত সোমাইছোঁ ধুনীয়াকৈ আৰু ইহঁতো আহি আছে এতিয়া ঠিক আছে বলতে তো এতিয়া ই বোলে ফটো উঠাব হ'ব উঠাওক ই চাই লওক কেনেকুৱা ফটো উঠায়
তো গাইজ আমি বিচাৰি আছোঁ বিহু ক'ত আছে ন দুই এটা বিহু দল গৈছে কিন্তু ইয়াতে কোৱা মতে বিহুকেইটা মানে কি হয় ঘৰত ঘৰে ঘৰে মাৰে আৰু কিন্তু ইয়াতে বিহু বিশেষ তেনেকৈ নাই মানে মুকলিকৈ আজি নহয় আজি যিহেতুকে গৰু বিহু গতিকে অহাকালিৰ পৰাহে আছে বিহু মেইনলি মুকলিকৈ কিন্তু আমি বিচাৰি আছোঁ ক'ত বিহু আছে কাৰণ বিহু চাবৰ কাৰণে আহিছোঁ চাওঁ ভাগ্যত থাকিলে দেখিবলৈ পাওঁ কিন্তু আজি মানুহৰ ঘৰে ঘৰে যায় বিহু নাচিবৰ কাৰণে আৰু যিবিলাকে নিমন্ত্ৰণ কৰে ঘৰত তেওঁলোকৰ চোতাললৈ যায় বিহু নাচিবৰ কাৰণে কিন্তু এতিয়া আমি ক'ত বিচাৰি যাম বিচাৰি আছোঁ চাওঁ কি হয় ই মানে ছোৱালী এজনীৰ লগত কথা পাতি আছে হা ক'ত ক'ত কোনখিনিত আজি আছে তাই কয় উজনি অসমৰ ভাষা ই কয় নামনি ভাষা বৰ জমনি হয় নেকি মানে মোৰ কালি মা ঢুকালে যে পৰহি নাম আছিলে আৰু কালি হেৰি তোমাৰ এইটো কি কয় ভোজ আছিলে আচ্ছা আচ্ছা তাৰপাছত আজি এই মাত্ৰ এয়া সোমাইছোহি অঁ ঠিক আছে ভাল আছোঁ ঠিকে ঠিকে চলি আছোঁ এজনীয়ে কৈ আছে উজনিৰ ভাষা আৰু এজনে কৈছে নামনি আৰু এতিয়া এনেদৰে ইয়াৰ যোৰহাটৰ পৰিৱেশ আৰু জেং বিহু নাচি আছে সৰু টিকলি কেইটামান নাচনীক লৈ পেলাই আৰু এনেকুৱাকৈ বোৱাৰীবিলাক সকলো ওলাই আহিছে ঘৰে ঘৰে গৈ জেং বিহু নাচিছে এয়া চাওক মই দেখাম অকণ পৰিৱেশ আৰু ইয়াত যোৰহাটৰ বিহু দেই যোৰহাটৰ বিহু আপোনাক দেখুৱাই আছোঁ ঘৰে ঘৰে এনেদৰে জেং বিহু নাচি আছে